নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ছবিখনত যে আপোনালোকে দেখা পাইছে এইটো এটা পুতলা আৰু এই পুতলাটোৰ নাম হৈছে এনাবেলা হিগিন্স। এইটো এটা সঁচা কাহিনীৰ ওপৰত অন্তৰ্গত ঘটনা। উক্ত পুতলাটো ইমানেই ভয়ানক যে সেই পুতলাটোৰ ভিতৰত এটা ডাঙৰ মানুহৰ আত্মা এটা সোমাই আছে। পুতলাটো এজনী ছোৱালীক মাতৃক উপহাৰ হিচাপে প্ৰদান কৰিছিল আৰু সেই পুতলাটো ছোৱালীজনীৰ লগতে আছিল, কিন্তু পুতলাটোৰ গাত এনেকুৱা এটা ৰহস্যময় শক্তি সোমাই আছিল যে তাই ইঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়িব পাৰে। পুতলাটো ছোৱালীজনীৰ লগত থকা এজন বন্ধুকো আঘাত কৰিছিল আৰু এতিয়াও পুতলাটো আমেৰিকাৰ মিউজিয়ামত আবদ্ধ কৰি থোৱা হৈছে। পুতলাটোৰ সন্মুখত কোনোবাই যদি পুতলাটোক ঠাট্টা মস্কৰা ইটিকিং কৰে, তেতিয়া পুতলাটোৰ এনেকুৱা শক্তি আছে যে সেই শক্তিয়ে মানুহজনক যিকোনো ধৰণৰ ক্ষতি সাধন কৰিব পাৰে। আপোনালোকে নিশ্চয় হলিউডৰ চিনেমা কনজিউৰিংখন চাইছে। সেই কনজিউৰিং চিনেমাখনত যিটো পুতলা দেখা হৈছে সেই পুতলাটো এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত। সেই পুতলাটোৰ নাম হৈছে এনাবেলা হিগিন্স আৰু বহুতো ডাঙৰ ডাঙৰ পুৰোহিতে সেই পুতলা তন্ত্ৰ মন্ত্ৰ কৰি এতিয়া মিউজিয়ামত বন্ধ কৰি থৈ দিছে।